হেল্ল' ক'ত আছ তই? তই ঘৰৰ আগফালে ওলাই থাকিবি, মই তোক গৈ লৈ যাম। ঠিক আছে? অ'কে। গুৰুবে খুচিব। আৰে নুখুচা, কিনাৰ দি যাম। ইহাত দুটাই খুন্দিয়ালে। পইচা দিম দাদা, দেখিছে নাই কণ্ডিশ্যন? মই হস্পিটেলত থৈ আপোনাক পইচা দি আছো। দাদা যাবলৈ দিয়ক। মই কৈছো ন হস্পিটেলৰ পৰা আহিব দিম। মই আপোনাক কৈছো ন হস্পিটেলৰ পৰা আহিব দিয়ক। কি কথা ক'ব লাগিছে? আপোনালোকে কি নুবুজে নেকি? কি হ'ল? জেলৰজনক কিয় আপুনি মাৰিব বিচাৰিছে? মোৰ ঘৰ খুলি আছে। এয়া সকলো আপোনাৰ ভুলৰ কাৰণে হৈছে। আপুনি যদি ৰাস্তাত গৰু নিদিলেহেঁতেন, গৰুজনী ৰাস্তাৰ মাজত আহি ৰৈ নাথাকে। আৰু এই ল'ৰাকেইজন নিজৰ ৰাস্তাত নিজৰ ছাইডত আহি আছে। এই ল'ৰা দুজনক বচাব গৈ পেলাই আপোনাৰ গৰুজনীক খুন্দিয়াবলগীয়া হ'ল। আপুনি এজন জ্যেষ্ঠ ব্যক্তি থাকোঁতে এই ল'ৰাকেইজনে কেনেকৈ এই ল'ৰাজনক মাৰিবলৈ আগবাঢ়িছে? আৰু এনেকুৱা এটা এক্সিডেণ্ট হৈ গৈছে, সকলো কণ্ট্ৰভাৰ্চি ব্যস্ত হৈ আছে। কোনে এই ল'ৰাজনক কেনেকৈ কি হৈছে কোনোবাই কিবা সুধিছেনে? কেনেকৈ এম্বুলেঞ্চখন ইয়াত মাতিব লাগে? হ'ব তোমালোকে এতিয়া সোনকালে কাজিয়া পেচাল নকৰি তেওঁক হস্পিটেল নিয়াৰ ব্যৱস্থা কৰা। 108 মাতা আৰু তোমালোকে ইয়াত হেৰি নকৰিবা, পিছত কি আলোচনা কৰা কৰিবা। এতিয়া তেওঁক সোনকালে নিয়াৰ ব্যৱস্থা কৰা। আৰু তোমালোকে নতুনবা ভিডিঅ' কৰি আছে, এতিয়া 108 ফোন কৰা, ফোন উলিওৱা। ল'ৰাটো বহুতখিনি ব্লাড গুচি গৈছে, ইতিমধ্যে তেখেতক নিব লাগিছিলে। 108 ফোন কৰা। আৰু শুনক, ৰাস্তা কাৰো বাপেকৰ নহয়। গতিকে গৰু ছাগলী মৰি গৈছে, বজাৰৰ পৰা আপুনি কিনি আনিব পাৰিব, কিন্তু মানুহৰ জীৱন এবাৰেই। সেই জীৱন আপুনি আৰু দ্বিতীয়বাৰ ঘূৰাই আনিব নোৱাৰে। আৰু ভাইটি, তোমালোক ইমান 18 বছৰ হৈ যোৱা, 18 বছৰ পাৰ হ'ল। গতিকে যিহেতু বাইক চলাইছা, স্কুটি চলাইছা, হেলমেট পৰিধান কৰাটো অতি বাধ্যতামূলক বুলি তোমালোকে জানিব লাগে। আৰু নিজৰ ছেফটিটো সদায় নিজৰ লগত। আপোনাকো কৈছোঁ দ্বিতীয়বাৰ ৰাস্তাই ঘাটে গৰু ছাগলী নিদিব। আৰু তোমালোককো কৈছোঁ সদায় হেলমেট পৰিধান কৰি পেলাই স্কুটি বাইক চলাবা। হেল্ল' ভিউৱাৰ্ছ, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো বনোৱাৰ একমাত্ৰ উদ্দেশ্য হ'ল ৰাইজক সজাগতা কৰি তোলাৰ বাবে। কাৰণ ৰাজপথত গৰু ছাগলী বন্ধাৰ ফলত কেনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আপোনালোকে ইতিমধ্যে ভিডিঅ'টো চাই গম পাইছেই। হয়তো আপোনালোকে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। আৰু আজি ভিডিঅ'টো বনোৱাত আমাক সম্পূৰ্ণৰূপে সহায় কৰিছে বাটাৰফ্লাই ক্লাবছে। বাটাৰফ্লাই ক্লাবছৰ সকলো তথ্য আমাৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে। যদি আপোনালোকে ফাইট শিকিব বিচাৰে, বাটাৰফ্লাই ক্লাবছত জইন কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ তলত
ঠিকনাত যোগাযোগ কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ আকৌ এবাৰ ক'লো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ